একো নাহিলা খাবলৈ মাক কৈ দিম মই গৈ একো আনা নাই বুলি খাবলৈ হে বহা গত্তাকাৰে গাইছ আমাৰ দেখিছে নাই কামিলা মানুহ কাম কৰিছে কি ফটো কামছ এনেকুৱা মাইকী মানুহ পালে আৰু কি লাগে মই ভিডিঅ' বনোৱাৰ কাৰণে হেই গুড মৰ্ণিং হোৱাটছআপ S26 ৰাইডাৰ ফেমিলি আশা কৰোঁ চবৰে ভালেই আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল চ' বলক শুই উঠিছোঁ এতিয়া আজি অলপমান ব্লেককৈ হ'ব মানে আজি অলপ প্লেনিংটো বেলেগ ভিডিঅ' বেলেগ হ'ব আজি চ' এতিয়া ফটাফট উঠি লওঁ উঠি পেলাই মুখ চুখ ধুই লওঁ ধুই নাস্তা চাস্তা কৰি তাৰপিছত আপোনালোকক লগ পাই আছোঁ কাৰণ আজিৰ ভিডিঅ'টো অলপমান বহুত ধামাকাদাৰ ভিডিঅ' হ'ব গৈ আছে চ' আজি এটা বহুত স্পেচিয়েল ভিডিঅ' হ'ব যাৰ বাবে নেকি মই এজন স্পেচিয়েল মানুহ আৰু স্পেচিয়েল মানুহ এগৰাকী আনিব গৈ আছোঁ চ' অলপমান দেখাম আৰু আপোনালোকক তাৰপিছত তেতিয়া ফিলহাল মই উঠি লওঁ উঠি পেলাই ৰেডি হ'ব একদম লেটছ গ' ৰঙালাও খুটা পুতিব লাগে অলপমান বনাই আছোঁ কেনেকুৱা এনেই হৈছেনে পাৰিমনে ধুনীয়াকৈ একদম মানে দুটা আছে ইফালে এটা আছে পিছফালে এটা সেইটো এটা ৰাস্তাত লগাবৰ কাৰণে তাকে ৰেডি কৰি আছোঁ আৰু গাইছ মা বজাৰলৈ যায় মাৰ লগত বজাৰৰ পৰা আহোঁগৈ বাচন্তিক উলিয়াই লওঁ আমাৰ মা বহিব ইয়াত মাৰ কাৰণে এইটো চিট বনোৱা হৈছে তো বাচন্তিক উলিয়াই লওঁ চ' বলো বাচন্তি অঁ বাপৰে তো হেল্ল' গাইছ তো ফাইনেলি মই ঘৰৰ পৰা ওলালোঁ এতিয়া আৰু যিটো কামৰ বাবে ওলাইছোঁ ৰাতিপুৱা চাগে মই কৈছোঁৱেই আৰু এতিয়া বৰ্তমান এই বেয়া ৰাস্তাখন ওলাই লওঁ আৰু অতি সোনকালে আপোনালোকৰ মাজত মই আহি আছোঁ তো গাইজ ফাইনেলি মই ঘৰৰ পৰা ওলাই গ'লোঁ আৰু এতিয়া বৰ্তমান গৈ আছোঁ মই তেজপুৰলৈ আৰু ঘৰৰ পৰা ওলাই দেখিছোঁ আজি ৰাস্তাটো বনাই আছে চ' ৰাস্তাটোৰ বিষয়ে মই কালি কৈছিলোঁৱেই তো ভাল লাগিছে ৰাস্তাটো বনাই আছে বাট এতিয়া মই গৈ আছোঁ তেজপুৰ চ' বলক গাইজ ৰাস্তাত লগ পাই আছোঁ এইকণ দূৰ ওলাই লওঁ মোৰ মনে কি কয় সেইটো বেছি ইম্পৰ্টেণ্ট ত' মই সেইটো কাৰণে মই মোৰ এইবাৰ মনৰ শুনি মনৰ মতে কৰি আছোঁ আৰু আই হোপ কি আপোনালোকেও ভাল পাব আৰু ছাপোৰ্ট কৰিব সকলোৱে আৰু এটা কথা গাইজ আমাৰ এইকণ জেগাত মানে তেনেকুৱা এজন ভাল মটো ব্লগাৰ নাই তো মই এইটো ক'ব বিচৰা নাই যে মই এজন ভাল মটো ব্লগাৰ বুলি ক'ব বিচৰা নাই বাট এজনৰ দৰকাৰ আৰু মই ট্ৰাই কৰি আছোঁ যে অতি সোনকালে আপোনালোকৰ মাজলৈ মই সুন্দৰ ব্লগ যাতে দিব পাৰোঁ আৰু আশীৰ্বাদ কৰিব আপোনালোকে চবেই যাতে মোৰ এই ড্ৰিমটো বহুত জলদি কমপ্লিট হয় চ' বেছি ডাঙৰ ড্ৰিম নহয় চ' লেটছ গ' ব'লক এতিয়াও বহুত দূৰ আছে কথা পাতি গৈ আছোঁ আপোনালোকেও আহি থাকক মোৰ লগে লগে এই স্কুল ছুটি দিয়া সময়খিনিত বহুত বেয়া মানে
ৰাইড কৰিবই লাগিব, ৰাইড নকৰিলেতো নহ'বই। বাৰু যি কি নহওক, গৰম দিনত ৰাইড কৰি ভাল লাগে, ঠাণ্ডা দিনতো ৰাইড কৰি ভাল লাগে, চব দিনতে ৰাইড কৰি ভাল লাগে। বাৰু আপোনালোকে কেনেকুৱা দিনত ৰাইড কৰি ভাল পায়, বা যিসকল বাইকাৰ্ছ আছে ধৰক কেনেকুৱা ছিজনত বেছি ৰাইড কৰি ভাল পায়, গৰমত বেছি ভাল লাগেনে, ঠাণ্ডাত বেছি ভাল লাগেনে, কিহত বেছি ভাল লাগে, নিশ্চয় জনাব, যাতে মোৰ অলপমান মটিভেশ্যন হয় তাৰ পৰা। ত' সেই কথাখিনি মোৰো জানিব মন যায়। আৰু ইয়াতে এটা কথা কৈ থওঁ যে মই ফাৰ্ষ্ট উইকৰ পৰা অল অসম ৰাইড কৰাৰ প্লেনিং কৰি আছোঁ। যদি কোনোবাই জইন কৰিব বিচাৰে জইন কৰিব পাৰে। ত' মই অকলে চ'ল' ৰাইড কৰিম বুলি ভাবি আছোঁ, আৰু যদি কোনোবা ওলাই যায় ত' চ'ল' ৰাইড নকৰোঁ, আমি গ্ৰুপ ৰাইড কৰিম। আৰু এনেইতো মই চ'ল' ৰাইডৰে প্ৰিপেৰেশ্যন কৰি আছোঁ, বিকজ মানে চ'ল' ৰাইড কৰিও ভাল লাগে, কিন্তু যিহেতু অসম ৰাইড হ'ব ত' তাৰ বাবে চ'ল' ৰাইডত ইমান এটা ভাল নাহিব, অলপ গ্ৰুপ ৰাইড হ'লে ভাল লাগিব। চবেই যেতিয়া মিলি জুলি ৰাইড কৰিম তেতিয়া আৰু মজা লাগিব। সেইটো কাৰণে যদি কোনোবা প্লেন কৰি আছা বা ভাবি আছা যে ৰাইড কৰিম, চ'ল' ৰাইড বা আছাম ৰাইড বা কেনেকুৱা ৰাইড কৰিম বুলি ভাবি, আৰু ৰাইড ক'ৰ পৰা বিচাৰা, তোমালোকে ক'ৰ পৰা ৰাইড কৰিলে ভাল পাবা সেইটোও জনাবা। মইতো আমাৰ আপাৰ আছামৰ পৰাই ষ্টাৰ্ট কৰিম বুলি ভাবি আছোঁ আছাম ৰাইড। ত' বেছি নালাগে, 10-15টামান কমেণ্ট আহিলেও হ'ব। আমাৰতো আৰু সৰু সুৰা ধৰক চেনেল, আমাৰ বেছি ডিমাণ্ড নাই। ত' 10-15টামান যদিও কমেণ্ট আহি যায় যে তুমি ইয়াৰ পৰা ষ্টাৰ্ট কৰা বুলি, ত' আমি তাৰ পৰাই কৰিম। ত' ব'লক আমাৰ নতুন ব্ৰিজখনো আপোনালোকে চাই লওক। ত' আজি ভৰলীত পানীও বেছি আছে, পানী ফুল হৈ আছে, নহ'লে ইমান পানী নাথাকে। আজি ভালেমান যথেষ্টখিনি পানী আছে। আৰু এইখনে আমাৰ নতুন ব্ৰিজ, আৰু ইয়াত একদম চবতকৈ ভাল লাগে যেতিয়া তুমি ৰাতি ৰাইড কৰিবলৈ আহিবা, লাইটখিনি ধুনীয়াকৈ জ্বলি থাকে কিনাৰৰ ওপৰে। ত' মানে এটা কিবা এটা ফিলিংছ হয় আৰু মানে তামাম মজা লাগে। এইখন ব্ৰিজ, নতুন ব্ৰিজ। তেজপুৰ বাইপাছ। ত' তেজপুৰ বাইপাছতে মই ৰখিম, টাউনলৈ নাযাওঁগৈ, মানে মোৰ যিটো কাম আছে সেইটো বাইপাছতে আছে। ত' সেইটো কাৰণে আমি বাইপাছত অলপ সময় ৰখিম। ত' আমাৰ তেজপুৰ টাউনলৈ তোমাৰ এইফালে যায়। ত' টাউনটো মই নাযাওঁৱেই, মই যাম নগাঁও ৰোডত, অকণমান দূৰ, বেছি দূৰ নহয়। আৰু খাছ মানুহজনী আহি আছে ধৰক, আৰু তাই নামিব বাইপাছতেই, সেইটো কাৰণে। এইটো বাইপাছ ৰোড। মই আগফালেদি ঘূৰি আহিম, ইউটাৰ্ণ মাৰি, মানে এইফালেদি নাযাওঁ, এইফালেদি গ'লে মানে সেইটো ছাইডত ছাৰ্ভিচ ৰোডত যাব নিদিয়ে। চ' মই আগফালৰ পৰা ইউটাৰ্ণ মাৰি লৈ আহি যাম। আই হোপ সি আহি পালেহি। আৰু মাৰিবলৈতো ইয়াত জেগা নাই বাৰু, অলপ আগত যদি ইউটাৰ্ণ পাওঁ হৈ যাব।
হাইৱেত গাড়ী চলালে সদায় আইনাখন খুলি ল'ব লাগে। মই পাহৰিলোঁ, তো আপোনালোকে এইটো ভুল নকৰিব, খুলি ল'ব পাৰিলে। তো গাইজ মানে বহুত সময় ৰখি ফাইনেলি এতিয়া আহি পাইছেহিহে। মানে কি হ'ল নাজানো আৰু, বাছ লেট নে কি, তাত বহুত সময় লগাই দিলে। এতিয়া অলপমান জোকামগৈ গৈ পেলাই, মানে অকলে তাই ফাৰ্ষ্ট টাইম আহিছে ঘৰলৈ, ত' সেইটো কাৰণে মানে অকণ খেলি মেলি হৈ গৈছে আৰু। তাকে এতিয়া দেখিলেহে গম পাম। চ' লেটছ গো। মই বাছখন পাৰ হৈ অহা দেখিছোঁ, কিন্তু সেইখনেই কি নাজানো আৰু। আই থিংক সেইখনেই হয় চাগে, হ'বতো সেইখনেই লাগে। বলকচোন বাৰু ৰিয়েকশ্যন চাওঁগৈ। কেনিবা নামিছে, কি বা কৰিছে, একো চিনিও নাপায় তাই। তাকে চাই লওঁ। চাব দে গাইজ কেনেকৈ ৰখি আছে। এই বহিবলৈ ক'ব লাগিব নেকি? হে কি আনিছা খাবলৈ? খাবলৈ কি আনিছা? কিয়? হে খাবলৈ একো আনা নাই? এইটোতো একো নাই ৰে বাবা, সঁচাকৈ একো নাই খাবলৈ। মাক কৈ দিম মই গৈ, একো আনা নাই বুলি খাবলৈ। হে বহা। বাৰু ঠিক আছে, নালাগে দিয়া। কেলে মই সেইকণতে ৰখি আছিলোঁ, ইমান সময় ৰখাই থ'ব নাপায় নহয়। গত্তাকাৰে গাইজ, আমাৰ দেখিছে নাই কামিলা মানুহ কাম কৰিছে। কি ফটো কাম চাম ৰে বাবা, ন চাইছোঁ মানে নহয়, ভালকৈ কৰা। কিবা এটা কাম কৰিলে ভালকৈ কৰিব লাগে। আৰু ক'ত সোমাই লৈছা তুমি? চি কথা বিচা লাগিব গাত হে। ঘৰৰ পৰা আহিয়ে কামত লাগি গৈছে গাইজ দেখিছে। কাম নাই যে কাম কৰি দেখুৱাইছে। এনেই জলকীয়া কেইটা ছিঙি পেলাই মোৰ ভাগৰ লাগিছে। শুনিছা গাইজ না, দম দেখিছে দম। এনেকুৱা মাইকী মানুহ পালে আৰু কি লাগে। মাংস কাটি চাই এইফালে চোৱা আকৌ, বা এইটো তামাম মাল দেখোন। মাংস কাটা হাই, তাকো ইয়াত মাংস কাটিব। ইয়াত মাংস কাটি গেছো নাই আমাৰ ঘৰত, জুইত ভাত বনাব। বেচেৰিজনী। হাই, আজি মেচ আছে, ত' মাংস বনাবলগীয়া আছে। ত' মেচ অলপ চাই লওঁ, তাৰপিছত আমাৰ মাংস বনামগৈ আমি। ত' মাংস বনাব যাওঁতে মই আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ চিষ্টেমত মাংস বনাওঁ। আজি লোকেল চিকেন। তাৰপিছত এতিয়া মেচ চলি আছে, ত' মেচৰ লগত হৈ আছে, ইফালে মেচ চলি আছে, ইফালে লগত বনাই লৈছোঁ, পানী থৈ লৈছোঁ। এতিয়া মেচটো চাই লওঁ। বৰ্তমান 6 মাৰিলে বিৰাট কোহলি। তাৰপিছত বেছি নহয়, মিনিমাম আধা ঘণ্টামান চাই লওঁ, লগ পাই আছোঁ মাংস বনোৱাৰ জেগাত। মই ভিডিঅ' বনোৱাৰ কাৰণে মাংস লাগি ধৰিলে বোলে। ধান্দা বেয়া বা মজা বনাইছা কিন্তু দেই সঁচাকৈ। চাওঁ মুখখন চাওঁ, ৰান্ধনী মুখখন চাব লাগিব। কি মাংস গাইজ, কেনেকুৱা হৈছে মাংস? মজা হৈছে কিন্তু গোন্ধটো ৱাও। খালি তেজপাত দুটামান দি দিব লাগিছিলে। এই চাওঁ কোনটো চাওঁ, তাত কোনটো নহ'লে
ক'ত গ'ল চাওঁ গায়ব হৈ গ'ল ৰে খাই দিলে চাগে মনে মনে ইজাখন নকবা কিন্তু বেছিয়ে লাষ্ট কৰিছে প্ৰথম ফাৰ্ষ্ট টাইমটো সেইটো কাৰণে লাষ্ট কৰিছে